অভিনয়, আত্মহত্যাৰ চেষ্টা আৰু মানসিক কষ্ট। এজনী ছোৱালী, নাম ভাস্বতী গোস্বামী। এই ভিডিঅ'টো প্ৰথম ফেচবুক পেজ জাম্পিং স্পাইডাৰ ষ্টুডিঅ' নামৰ পেজটিত চাইছিলোঁ। আহকচোন ছোৱালীজনীৰ জীৱন কি হৈছিল এবাৰ জানো আহক। জুন্নাইমান গুন্ডাখন চাইছা? চাইছো। তাতে বেঙাটোতো থাকে ৰাজকুমাৰ ঠাকুৰ পূৰ্ণ। তেখেত মোৰ গুৰু হয় এক্টিঙৰ। হয় নেকি? তেখেত মোৰ গুৰু হয়। এতিয়া আমাৰ তাত কৰ্মশালা হৈ থাকে। মোৰ আৰু এটা কথা, মোৰ প্ৰথম ডান্স শিকাইছিলে বিখ্যাত ইন্তি তেখেতে কৰ্মশালা পাতে। তাৰপিছত মই তাতে জইন কৰিছিলোঁ আৰু তাৰপিছত এই জুন্নাইমান গুন্ডাখনত তেখেত আহিছিলে। তাৰপিছত আমাক একক অভিনয় কৰিবলৈ দিয়ে। তেতিয়া মই মানে এটা অভিনয় কৰিছিলোঁ তেজীমলাৰ। তাৰপিছত আৰু তেজীমলা অভিনয় কৰোঁতে মানে তেখেতেই কান্দি গৈছে। মই সৰুৰ পৰা 4 বছৰ বয়সৰ পৰা মায়ে মোক আৰু ডান্স, এক্টিং এইবিলাক খুব কৰায়। তাৰপিছত তেনেকৈ চলি গৈ আছিলে। মই শুনো অলপ এৰো আৰু তেতিয়াই মায়ে কয় বাদ দিয়া বেলেগ কথা। গান শুনি শুনি কেতিয়াবা মানে এনেকুৱা লাগি যায় মোক কিয় কয়, মইতো তেনেকুৱা কাম আজিলৈ কৰা নাই। মই নিজে দেখিছোঁ যে মোৰ মায়ে কষ্টত, য'ত নেকি মোৰ মায়ে মৰিগাঁৱত এই কেটলি মুখত পিঠা সেয়া দি আমাক পঢ়াইছে। তো সেই কেটলি মুখত পিঠা দি মই ক্লাছ 7 মানলৈ তেনেকেই মায়ে কষ্ট কৰি কৰি পঢ়াই ইমানখিনি কৰিলে। 2-এটা গাঁৱত যাব নোৱাৰোঁ, মইতো গাঁৱত নাযাওঁ। গাঁৱত মানে এই মই বেয়া ছোৱালী, বেয়া ধান্দা। এই এক্টিং লাইন, ডান্স লাইনটো কি বেয়া মই মানে মানুহক সুধিব বিচাৰোঁ। গাঁৱত বুবু বাবা শুনো যে মই বেলেগ ব্যৱসায় কৰোঁ। এদিন মই মাক নোকোৱাকৈ নগাঁও গুচি গৈছোঁ অকলে আৰু মনে মনে। নগাঁও গৈ তাত মন্দিৰ আছে, মন্দিৰত গৈছোঁ। তাৰপিছত ভগৱানক কৈছোঁ আৰু যে তুমি কিয় মোৰ লগত এনেকুৱা কৰিছা, মইতো আজিলৈ তেনেকুৱা ভুল কৰা নাই। তাৰপিছত ৰখিলোঁ। সন্ধিয়া হোৱাৰ আগে আগে মই মাক ফোন কৰিছোঁ যে মা হয়তো মোক দেখা নাপাবা, এটাই ভাবিছোঁ যে মই মৰি যাম। আহিছোঁ মন্দিৰত, আহি গৈ মানে কি আৰু মনৰ কথাখিনি কৈছোঁ ভগৱানক যে এনেকুৱা কৰিছা তো ময়ো চোৱা তোমাৰ সন্তান তোমাৰ আগতে মৰি যাব। এতিয়া স্লিপিং টেবলেট 10টামান আছিল নেকি, 10টামান খাইছোঁ। 10টা খাইছা? 10টামান খাইছোঁ। খাই টেমাটো ইমান হ'ব আৰু গোটেই টেমাটো খাই দিছোঁ। খাই মানে মোৰ কিবা লাগি গৈছে, খুব কান্দিছোঁ তেতিয়া। মানে মালেও মনত পৰিছে। তাৰপিছত মইতো ঘৰৰ ডাঙৰ ছোৱালী, মা দেউতা চবলৈ মনত পৰিছে। তাৰপিছত আৰু তেনেকৈ মাক এটা ফোন কৰিছোঁ যে আৰু নাই আৰু তোমাৰ ছোৱালী। তাৰপিছত মই ফোনটো পেলাই বেগ চেগ পেলাই মই মানে ৰাস্তালৈ আগবাঢ়ি গৈছোঁ। তাৰপৰা মাৰুতি কাৰ এখন আহি আছিলে, মানে মই মাৰুতি কাৰখনৰ ওপৰত পৰি গৈছোঁ। ফ্ৰণ্টত মানে মৰিকলং থানা, সেইখন থানাৰ পুলিচ আছিলে। তেওঁলোকে তেনেকৈ লৈ গৈছে লগালগ নগাঁও মেডিকেললৈ। সেইখিনিত মোৰ হুচ নাই আৰু মই গম নাপাওঁ। পিছত মোক কৈছে ডক্টৰে হেনো কৈছে তাইক বচাব নোৱাৰিম। ৰাতিপুৱালৈকে মানে কোনো চেঞ্চ নাই। তাৰপিছত লাহেকৈ চেঞ্চ আহিছে। অহাৰ পিছতে মোক তেজপুৰ মেডিকেল ৰেফাৰ কৰিছে। তাত 3 মাহ ৰখাইছে। তেতিয়া সেই 3 মাহ তাত ৰখোৱাৰ কাৰণে মই ইয়াত মেট্ৰিক দিব নোৱাৰিলোঁ, মোৰ ফৰ্ম ফিল আপ নহ'ল। মৰিগাঁৱত চাইল্ড ৰুমত থাকিলোঁ 1 মাহমান। তাতো ভাল নালাগে, মনটো বহুত দুখ লাগি থাকে। কি হ'ল, প্ৰেছাৰ দিছিলে এইবিলাক যে শুনি থাকে কথাবিলাক ন? কথাবিলাক। তাৰপিছত মই কি কাম কৰিলোঁ, মোৰ সেইটোও লাগে যে মই কিয় এনেকুৱা এটা কাম কৰিলোঁ, কিয় এনেকৈ কৈ থাকে। তাৰপিছত ঘৰলৈ মই খুব মানে কওঁ যে মোক ঘৰত লৈ যোৱা, ঘৰত যামগৈ। মাহঁতে মানে ভয় খায় আকৌ যদি তাই তেনেকুৱা বেয়া কাম এটা কৰে, ছুইচাইড এটেম্প লয়, তেতিয়া কি হ'ব, নানে মাহঁতে। তাৰপিছত এনেকৈ এমাহমান যোৱাৰ পিছত লৈ আহিলে ঘৰলৈ। একেই পৰিস্থিতি গাঁৱত। ফোনত মানে বহুত বেয়াকৈ ফোন আহিবলগীয়া, মানে আহিবলগীয়া কোনে ফোন কৰে? মানে ওচৰে পাজৰে কিছুমান বয়সস্থও থাকে, দেউতাৰ বয়সও থাকে। সেইবিলাক মানুহ ফোন কৰে? ইমান সৰু ছোৱালীজনী? সৰু। তাৰপিছত মোৰ দাদাৰ বয়সো তেনেকুৱা থাকে। তাৰপিছত আৰু ফোন কৰি ক'ব তুমি 2 ঘণ্টাত কিমান লোৱা চাৰ্জ? তেতিয়াতো মই কি ক'ম, কিবা হৈ যাওঁ মানে। এদিন মই কি কৰিছোঁ, মানে মাক কোৱা নাই, মাক কৈছোঁ যে মোৰ অকণমান গাটো বেয়া লাগিছে, মই ঘৰত যাওঁ। থাকি দিছোঁ। ঘৰত যাই বহুত সময় আছোঁ, বহুত চিন্তা কৰিছোঁ যে মানুহে এনেকৈ কয় মোক, মই আজিলৈ তেনেকুৱা এটা কাম কৰাই নাই। ইমান সৰুতে ইমানখিনি যদি ভুগিব লগা হৈছে তোক একেবাৰে শেষ হৈ যোৱা ভাল। তাৰপিছত মা ভাগৰ চাদৰ এখন আনিছোঁ। তাৰপিছত আনি পেলাই মই গুৱাহাটীত অডিশ্যন দিছিলোঁ দামিনী চিনেমা, তাতে চিলেক্ট হৈছিলোঁ মই। চিনেমাৰ? নিশিতা বা আৰু মৃদুল দাহঁতৰ লগত দামিনী। আচ্ছা। তো সেয়া শ্বুটিং হোৱা নাই, কিন্তু প্ৰডিউচাৰ যোনজন নুৰু দা, তেখেতৰ লগত মোৰ মানে খুব ভাল এটা টাৰ্মছ হৈ গ'ল। তাৰপিছত আৰু মই তেখেতক ফোন কৰিছোঁ, তেখেতে মানে মোক খুব ভাল পায়। মই কৈছোঁ আৰু মোক মাফ কৰি দিব। তেখেতক লাষ্ট ফোন কৰিছোঁ আৰু মাহঁতক কৈছোঁ তোমালোকে ভাত খাই লোৱা। মই ভাবিছোঁ মই মৰি গ'লে মাহঁতে ভাত খাব নোৱাৰিব।
তাৰপিছত আৰু মই একো কৰা নাই, ফেনত লগাইছোঁ আৰু বাছ ওলমি গৈছোঁ। তাৰপিছত মাহঁত আহি কোনটো সময়ত কেনেকৈ পালে গোটেই চিঞৰ বাখৰে দেখোন। কেনেকে গম পালা তুমি যে এনেকে? মায়ে মোক কৈছে, মই বোলে গম পাই যাওঁ। মই এনেকুৱা লাগে দে এনেই আছোঁ, লাইফটো এনেই কোনো বেকাৰ। কিন্তু কেতিয়াবা এনেকুৱা লাগে যে সপোনবিলাক কি কৰিম। মানুহক ইমান মেণ্টেলি অশান্তি দিব নালাগে। মই মেণ্টেলি বহুত অশান্তি পাইছোঁ, য'ত নেকি মই 2-3 বাৰ তেনেকৈ মিডিল ক্লাছ কাৰণে চাগে আমাক তেনেকুৱা ব্যৱহাৰ কৰে। চবৰে লাইফত থাকে কিবা নহয় কিবা, তুমি আগবাঢ়ি যাব লাগিব। বৰ্তমান সময়তো ইমান নিজ ঠেক মানসিকতাৰ মানুহ থাকেনে? এটা মিছা অপবাদে, মিছা কথাই মানুহৰ জীৱন কেনেকৈ ধ্বংস কৰিব পাৰে। ছোৱালীজনীৰ বাবে মোৰ এটি কবিতা। কোনেনো বুজিব, কোনেনো বুজিব এই বিননি, মই যে নাৰী। ফুলিব খোজোতে অসীম ধুমুহাজাকে পেলালে মোহাৰি। মানৱৰূপী দানৱৰ, নৰৰূপী পিশাচৰ, সন্তুষ্টিৰ বাবে কিয় আজি অনন্য হোৱা যদি মাতৃভগ্নী জীয়ৰী তুমি, অস্তিত্ব কিয় সংকুচিত। মন যায় থাকিব মোৰো মুক্ত আকাশত নোৱাৰো, বেদনাৰ নৈখনে ৰিঙিয়াই নিজানত চকুলো চকুতে শুকাই। কোনেনো বুজিব, কোনেনো বুজিব এই বিননি, মই যে নাৰী। ফুলিব খোজোতে অসীম ধুমুহাজাকে পেলালে মোহাৰি।